বলা লাইট কুচু 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 হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে বহুত দিনৰ মই আজি ব্লগ এটা আৰম্ভ কৰিছোঁ আৰু আজি 17 অক্টোবৰ আমাৰ কণমানি পিহুৰ জন্মদিন 6 বছৰীয়া জন্মদিন ভাবিছোঁ সৰু সুৰাকৈ আবেলিলৈ নিয়ম এটা কৰিম তাৰ আগতে ৰাতিপুৱাতে সদায় গোসাঁইঘৰত সোমোৱাৰ দৰে এগছি বন্তি জ্বলালোঁ লগতে পিহু হৈও এগছি বন্তি জ্বলাইছোঁ প্ৰথমে ভগৱানৰ ওচৰত ৰাখি বিচাৰিছোঁ যাতে তাই ভাল হওক ভাল ছোৱালী হওক পঢ়া শুনাটো ভাল হয় সকলো ফালৰ পৰা ভাল হয় তাৰ কামনা কৰিছোঁ লগতে আমাৰ ঘৰত আমাৰ জিউ মাইনা আৰু মোৰ মা আছে ভণ্টি আহিছে আৰু ভণ্টিৰ হাজবেণ্ড এনেদৰে আহিছে দুদিনমানৰ আগতে আহিলে মই খালি ব্লগবোৰ দিয়া হোৱা নাছিলে থাকি গৈছিলে আজি সঁচাকৈ ঘৰৰ মানুহবোৰ এনেদৰে লগ পালে খুবেই ভাল লাগে আৰু মাৰ বাবে আটাইতকৈ খুব ভাল লগা মুহূৰ্ত আৰু লগতে মোৰ বাবেও মাৰ দুগৰাকী ছোৱালী দুজন জোৱাই লগতে আমাৰ নাতি নাতিনী সকলো একেলগে আজি আৰু মাৰ বাবে বেছিকৈ ভাল লগা মুহূৰ্ত মাৰ বাবে যি কি নহওক আজি কৈছোঁৱে পিহুৰ জন্মদিন সেইবাবে স্কুল গৈছিলোঁ স্কুললৈ অকণমান কাষ্টাৰ্ড বনাই লৈছিলোঁ এনেদৰে কাজু কিচমিচ চেৰি এনেদৰে দি পেলাই লগতে চকলেট কেইটামানো সৰু সৰু শিশুসকলৰ কাৰণে আৰু এতিয়া দুপৰীয়া তেনেকৈ পাৰ হ'ল আহিলোঁ ঘৰলৈ তাৰপিছত আমাৰ মাহী আৰু ভিনীয়েকে আনিলেগৈ এয়া কেক পিহুৰ জন্মদিন বুলি আৰু এইফালে আবেলিৰ সময় অকণমান সজাই ল'লোঁ এনেদৰে ইফালে আমাৰ আইনেও টিকলিও আহিছে আমাৰ পিহুৰ লগত অকণমান খেলি লৈছে আৰু ইফালে আমাৰ মাহীয়ে বনাই আছে এয়া চাওক পায়স বনাই হৈ গ'ল বাৰু অৱশ্যে এইটোকাতে কৈ থওঁ মানে কিছু বিশেষ অসুবিধাৰ কাৰণে মই আজি লাগিব পৰা নাই আমাৰ মহিলাসকলৰ থাকেই নহয় অসুবিধা কিছুমান সেইবাবে এফালে চকলেট এফালে চফ আৰু এয়া আমাৰ কেক আজি পিহুৰ বাৰ্থডে কেক এয়া চাওক সৰু সুৰাকৈ নিয়ম এটা কৰিছোঁ আবেলি বিশেষ একেবাৰে ডাঙৰ আয়োজনো নহয় ওচৰৰ তাইৰ লগৰ কেইটামান ল'ৰা ছোৱালী আৰু তেওঁলোকৰ মাকসকল আৰু এইফালে আমাৰ সাজি কাচি ওলালে পিহু আৰু আইতাক নাতি নাতিনী সকলো এইফালে আমাৰ মাহীয়েকে দিলেহি কেক এইফালে এতিয়া বাৰ্থডে পাৰ্টি চুৰু Happy birthday to you. Happy birthday dear Pihu. Happy birthday to you. Ulala ne? এতিয়া ভণ্টিয়ে ভাগ কৰি আছে পায়স আৰু অৱশ্যে কি জানেনে ভণ্টিয়ে বনাইছিলে আজি পায়সটো বাৰ্থডে পায়স আৰু লগতে আছে চাহৰ লগত আজি আবেলি এয়া চিংৰা গৰম গৰম চিংৰা লালমোহন ইফালে কেক আৰু এনেদৰে আজি আমাৰ আবেলি চাহ বৰ বিশেষ আৰু আমাৰ এয়া জিউ মাইনা মুখে টপালি আছে খাওঁ খাওঁ লাগি আছে অকণমান পায়স অকণো তাক খুৱাই দিলোঁ এইফালে আমাৰ বৌহঁতক দিলোঁহি চাহ ধুনীয়াকৈ আমি সকলোৱে একেলগে মিলিজুলি এনেদৰে চাহটো খালোঁ আজি আবেলি বাৰ্থডে চাহ অলপ সময় এনেদৰে ফূৰ্তি কৰিলোঁ আৰু এতিয়া তেনেদৰে আজি আবেলিটো গ'লগৈ এইফালে এয়া চাহ জিউ মাইনাৰ লগত অকণমান ধেমালি কৰিছিলোঁ অথনি আৰু খুবেই ভাল লগা কিছু মুহূৰ্ত আৰু ইমান ভাল লাগে এই সময়ছোৱা আৰু সিহঁতৰ খিলখিলনি সিহঁতৰ হাঁহি আৰু এনেকুৱা ধৰণৰ মুহূৰ্তবিলাক যিবোৰ মিঠা অনুভৱ কিছু মুহূৰ্ত কিছু ধেমেলীয়া এইবিলাক যদি আমি ধৰি ৰাখিব পাৰোঁ অকণমান কেতিয়াবা ডাঙৰ হ'লে চাবও পাৰোঁ স্মৃতি হিচাপে সদায় থাকি যাব আৰু এইবিলাক সময়টো সদায় ঘূৰি নাহে ন সেইবাবে অকণমান ধৰি ৰাখিলোঁ আৰু পিহু আৰু এই সুখৰ সময়কণ আমাৰ বাবে খুবেই অতুলনীয় আৰু খুব এটা সুন্দৰ অনুভৱ মুহূৰ্ত সেইবাবে অকণমান ধৰি ৰাখিলোঁ আৰু এইফালে এয়া চাওক ইমান হাঁহি তাৰ একদম খুবেই এটা ভাল লগা সময় আৰু এইফালে চিকেন কাৰী বনাইছে আজিও আকৌ ৰাতিৰ সেই চিকেন কাৰীও আমাৰ পিংকি বাইদেৱে বনাইছে মানে এয়া বনাই আছে তাকে কালি বাৰ্থডে দিনটো তেনেকৈয়ে হৈ গ'ল আৰু আজি কাতি বিহু কাতি বিহুৰ বাবে আপোনালোক সকলোকে কাতি বিহুৰ প্ৰথমে শুভেচ্ছা জনাইছোঁ আৰু আজি মায়ে সেয়া মই কৈছোঁ আগতে কিছু অসুবিধাৰ কাৰণে মই কৰিব পৰা নাই সেইবাবে মায়ে সকলোখিনি কৰি লৈছে দুটি নাতিৰ লগত এতিয়া প্ৰাৰ্থনা কৰিছে তুলসীৰ তলত আৰু
এয়া আমাৰ কাতি বিহুৰ আজি প্ৰসাদ এইফালে আমাৰ কণমানি খোজ কাঢ়িছে নাচিছেও ন আঙুলি খাই খাই এনেদৰে আমাৰ আজি কাতি বিহু হৈ গ'ল আৰু ইফালে আমাৰ জিউ মাইনা আৰু বিহুৰ খিলখিলনি শব্দ হয়তো আপোনালোকে সকলোৱে শুনিছে কিমান যে ভাল লাগে নহয়নে তেনেদৰে আজি কালি বাৰ্থডে দিনটো তেনেদৰে হৈ গ'ল বিহু হৈ গ'ল আৰু বাৰ্থডে দিনটোত আমাৰ প্ৰতিবাৰে বৰ্তাক বৰমাক আৰু মোৰ ভতিজী লগতে মাও আহে আৰু আজি এইবাৰ আহিব নোৱাৰিলে কাৰণ মোৰ ভতিজীজনীৰ পৰীক্ষা আছিলে সেইবাবে আৰু তেওঁলোক অহাহেঁতেনতো খুবেই ভাল লাগিলে বহুত মিছো কৰিছোঁ যি কি নহওক আজি ভ্লগটো ইমানতে সামৰণি মাৰিলোঁ বেছি দীঘলীয়া নাই কৰা সৰু সুৰাকৈ বনাইছিলোঁ আশা কৰোঁ আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকল নতুনকৈ আহিছে মোৰ চেনেলটোলৈ সেইসকলো যদি ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিব আজিলৈ ধন্যবাদ সকলো কুশলে থাকক আৰু শেষত জনাবলৈ নাপাহৰিব আজি ভ্লগটো চাই কেনেকুৱা পালে কমেণ্টত জনাব